বন্ধুসকল আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৈছে যে আজমলে হেল্প কৰা বস্তুবোৰ সেইবোৰ মানুহে চায় যিবোৰ মানুহে ৰিলছ বনায় ৰিলছ চায় সেইবোৰ মানুহেহে আজমলে সাহায্য কৰা বস্তুবোৰ চায় এই কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে মই জানো আৰু মই এইটো আগতেও ভাবিছিলো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজমলক লৈ কিবা না কিবা মন্তব্য কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আমাৰ মানুহবোৰে যে উজনি অসমত বানৰ ক্ষতিগ্ৰস্ত হোৱা মানুহৰ ওচৰত কাম কৰি আছে সেইবোৰ মানুহে নেদেখে সেইবোৰ মানুহে নাচায় মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছো আপোনালোকৰ মানুহে তাতে কাম কৰি আছে ধন্যবাদ জনাও কিন্তু আপোনাৰ চৰকাৰে জানো সঠিক কামবোৰ কৰি আছে সঠিক মানুহৰ সঠিক পৰ্যাপ্ত পৰিমাণে সহায় হৈ আছেনে এইটো ৰাইজৰ ডাঙৰ প্ৰশ্ন ৰাইজে এই কথাটো বিচাৰি আছে আপোনাৰ পৰা ঠিক আছে আপোনালোকে তাতে গৈছে আপোনালোকে দুৰ্যোগৰ সময়ত হেল্প কৰি আছে কিন্তু মানুহৰ ঘৰ নাই বাৰী নাই গৰু ছাগলী ভেড়া সব মৰি গৈছে মানুহৰ এটাই প্ৰশ্ন যে চৰকাৰে সঠিক মানুহক সঠিক কাম কৰাই আছেনে নাকি আশে পাশে থকা মানুহৰে চাই আছে বন্ধুসকল ডাঙৰ প্ৰশ্ন মই ভাবো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কটু মন্তব্য কৰা বাদ দিয়ক আৰু তাতে থকা মানুহৰ সহায় কৰক আশা ৰাখিছো আপোনালোকে পৰ্যাপ্ত পৰিমাণে মানুহৰ হেল্প কৰিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব জয় আই অসম